কিমান পৰিব আপোনাৰ কোনোবা যদি ল'ব বিচাৰে 3,800 পৰিব ফিটিং চব কৰাই দিব যদি কোনোবা আপোনাৰ ভিডিঅ' ৰেফাৰেঞ্চত আহে হয় হয় কিবা স্পেচিয়েল কিবা ডিছকাউণ্ট আছে ঠিক আছে চ' গাইজ আমি আহি আছোঁ এতিয়া গুৱাহাটী আদাবাৰীলৈকে তো ৰিম'টটো ফিটিং কৰিম আদাবাৰীত তো আদাবাৰীত দোকান আছে বহুত কেইখন দোকান আছে তিনি চাৰিখন নহয় আচলতে আদাবাৰীত বহুত কেইখন গাড়ী মডিফিকেশ্যনৰ দোকান আছে তো মই গোটেই দোকান কেইখনৰ ভিউটো আপোনালোকক দেখুৱাই দিম তাত যোৱাৰ পিছত এতিয়া আপোনালোকে চাই লওক গুৱাহাটী ফ্লাইঅভাৰৰ ভিউটো কাৰণ গুৱাহাটী ফ্লাইঅভাৰৰ যিটো ভিউ গুৱাহাটী ফ্লাইঅভাৰ মানে জালুকবাৰী ফ্লাইঅভাৰৰ যিটো ভিউ ন আপোনালোকে ক'তো দেখা নাপাব সঁচাকৈ বহুতেই ধুনীয়া ভিউ এতিয়া আমি ল'ম লেফ্ট চাইডে টাৰ্ণ তো লেফ্ট চাইডে টাৰ্ণ লৈ অকণমান আগতে দেখা পাব আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি তো গাইজ বলক তেতিয়াহ'লে আপোনালোকক মই দেখুৱাই দিওঁ গুৱাহাটী ইউনিভাৰ্চিটিখন তো গাইজ সেইখনে হৈছে গুৱাহাটী ইউনিভাৰ্চিটি চিধা যিটো বিল্ডিং দেখা পাইছে ন বিল্ডিংটোৰ অকণমান বিল্ডিংটোৰ পিছফালে যিখন আছে সেইখন হৈছে ইউনিভাৰ্চিটি আৰু এইটো হৈছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ চিধা যিটো দেখা পাইছে আৰু লগতে আছে এইখন শৰাই এখন বনাইছে আমাৰ চৰকাৰে বনাইছে বিজেপি চৰকাৰে বনাইছে এইখন শৰাই তো শৰাইখনো বহুত ধুনীয়া শৰাইখনটো আমাৰ অসমৰ সংস্কৃতি হয় তো গাইজ এই ব্ৰিজখনৰ তলেৰে গ'লে আপোনালোকে পাব আদাবাৰী তো আদাবাৰী আৰু ইয়াৰ পৰা বেছি দূৰ নাই বৰ বেছি 500 মিটাৰ আছে 500 মিটাৰ গ'লে পাব আদাবাৰী তাই চাওক গুৱাহাটীৰ যান জঁট গুৱাহাটীৰ চিটিৰ মাজত মানে গাড়ী চলোৱা মজাটো অকণমান বেলেগ হয় তো আপোনালোকে যদি গুৱাহাটীত আহে ন গুৱাহাটীৰ চিটিত গাড়ী চলাই এটা মজা পাব মানে বহুত জাম জঁট তো ভৰি চৰি বিষাই যায় আৰু সেইটোৱে মজা এই চাওক ওপৰেদি গৈ আছে ৰেল আৰু আমি যাম তলেদি গৈ পেলাই আৰু 500 মিটাৰ আগতেই পাম আদাবাৰী চ' গাইজ আমি ফাইনেলি আদাবাৰী আহি পালোঁ আৰু দোকানবিলাক সন্মুখত আছে তো দোকানত যাওঁ সুধি লওঁ কোনখনত কমত দিব আমি চাই লওঁ যোনে কমত দিয়ে তাৰ পৰা লৈ ল'ম আৰু কি কথা আছে চ' গাইজ এই যি দেখা পাইছে আপোনালোকে দোকানবিলাক এইবিলাকে হৈছে গাড়ীৰ মডিফিকেশ্যনৰ দোকান ইয়াৰ পৰা এইফালে চাওক এই লাম্ভা এই লাষ্টলৈকে আছে দোকান এখনৰ ভিতৰত সোমাই আহিলোঁ আৰু এইটো ওলাই দিছে ৰিম'ট তো চাই লওঁ ৰিম'টটোৰ ভিতৰত কি আছে কি নাই এই চাৰিটা যি দেখা পাইছে এই চাৰিটা হৈছে গান মানে 4খন দৰ্জাত 4টা গান লগাব লাগিব এইটো এটা গান আৰু এই 3টা আছে এই 3টাও গান মানে প্ৰত্যেকখন দৰ্জাতে এটাকৈ লগাব লাগিব এই গানকেইটা প্ৰথমতে লগাব লাগিব তাৰপিছত এই ৰিম'টটোৰ লগতে এই ডিভাইচটো থাকে এই ডিভাইচটো ষ্টাৰিঙৰ তলত লগাই দিব চ' গাইজ আমি এতিয়া আছোঁ আদাবাৰীত আৰু এইখন দোকানত আছোঁ এইখন দোকানৰ পৰা এতিয়া আমি ৰিম'টটো ফিটিং কৰিম তো ৰিম'টটো কেনেকৈ ফিটিং কৰা হয় চবখিনি দেখাম আপোনালোকক চ' এই দাদাজনে ৰিম'ট লগোৱা কাম আৰম্ভ কৰিয়ে দিল তো দৰ্জাখন খুলি দিলে আৰু এই প্লাষ্টিকটো আঠা লগোৱা আছিলে প্লাষ্টিকবিলাকো এৰুৱাই আছে এতিয়া কিমান সময় লাগিব কৈছে আধা ঘণ্টা তো আধা ঘণ্টা লাগিব লৈছে আধা ঘণ্টা 1 ঘণ্টামান লাগিব আৰু ৰিম'টটো ফিটিং কৰোঁতে কি কৰোঁ ই গাড়ীখন খান্তা গাড়ী একদম ফুটা কৰি দিল দেখোন মোৰ ইমান মৰমত ৰখা গাড়ীখন দে উপায় নাই আৰু কি কৰিবি আৰু কিবা এটা পাবৰ কাৰণে কিবা এটা হেৰাবই লাগিব ন কালি এইখন দৰ্জা ফিটিং কৰা হৈছে এইটো ফিটিং কৰা হ'ল ইয়াত মাৰিলে মানে এনেকৈ মাৰিব এইফালে উঠালে উঠিব নমাই দিলে নামিব আগৰটোতো ফিটিং কৰা হৈছে আৰু সেইটো দৰ্জা ফিটিং কৰি আছে এইফালে খুলি আছে চ' গাইজ ফাইনেলি 4টা দৰ্জা আছিলে তো 4টা দৰ্জাত 4টা গান ফিটিং কৰা হৈ গ'ল তো চেণ্টাৰ লকৰ কাম খতম বুলি ক'ব পাৰি এতিয়া মাত্ৰ বাকী আছে ৰিম'ট ডিভাইচ তো ৰিম'ট ডিভাইচটো ষ্টাৰিঙৰ তলতে লগাই দিব তাৰপিছত ফিনিছ মানে ৰিম'টৰ কাম ফিনিছ ৰিম'ট খোৱা কাম খতম হৈ যাব তাৰপিছত আমি যাব পাৰিম ঘৰ তাৰ লগতে আৰু মই দোকানখন দেখাই দিম এবাৰ আৰু কিমান দামত পাব আপোনালোকে যদি ৰিম'ট লগাব খোজে ফাইনেলি ইনষ্টল কৰা হৈ গ'ল দাদা ফিটিং কৰি দিলে ন কিমান সময় লাগিলে ফিটিং কৰোঁতে 40 মিনিট লাগি গ'ল বঢ়িয়াকৈ ফিটিং কৰিছে দাদাক ধন্যবাদ এটা জনাইছোঁ থেংক ইউ কিমান পৰিব আপোনাৰ কোনোবা যদি ল'ব বিচাৰে 3,800 পৰিব ফিটিং চব কৰাই দিব যদি কোনোবা আপোনাৰ ভিডিঅ' ৰেফাৰেঞ্চত আহে হয় কিবা স্পেচিয়েল কিবা ডিছকাউণ্ট আছে ঠিক আছে কিবা এটা ডিছকাউণ্ট দি দিব দাদাই কৈ দিছে তো আহক
কোনোবা যদি ৰিম'ট লগাব পাৰে লগাব ইচ্ছা কৰিছে লগাওক আৰু বেলেগ বস্তু আছে বহুত বস্তু আছে মই দেখুৱাই দিছোঁ আপোনালোকক LCD আছে স্পীকাৰ লগালে স্পীকাৰ লগাব পাৰে এইবিলাক কি আছে কি আছে এইবিলাক এণ্ড্ৰইড ছিষ্টেম যিকোনো গাড়ীত লাগি যাব এণ্ড্ৰইড ছিষ্টেম আছে চ' গাইজ দোকানখন সন্মুখৰ পৰা ভিউটো আপোনালোকক দেখুৱাই দিলোঁ আৰু দোকানখনৰ নাম হৈছে হাইপাৰছনিক 3 বছৰ হয় না 3 বছৰ ৱাৰেণ্টি 3 বছৰটো পূৰ্ণ হ'ব নতুন পাই যাব 3 বছৰৰ পিছত 3 বছৰৰ ভিতৰত মানে কিবা বেয়া হ'লে নতুন দি দিব আপুনি ঠিক আছে